সুস্বাদু এখন মাছৰ তৰকাৰীৰ সৈতে আজি দুপৰীয়া সাজত মই কি বনালোঁ বলকচোন চাওক। এইফালে কেৰাহীত তেল গৰম হৈ আছিল, মাছকেইপিচ বহাই দিছোঁ। গোটেইখিনি একেলগে নধৰিব 3 পিচকৈ দিছোঁ। এইফালে আকৌ মাছখিনি বহাই থৈ আনফালে আকৌ লাও এটা কাটিব লৈছোঁ। ৰাতিপুৱা মই ফেচবুকত দিছিলোঁ ফটো, চিনাকি ভাইটি এজনে ঘৰৰে লাও দুটা লৈ আহিছিল আৰু তাৰে এটা কাটিব লৈছোঁ। মাছৰ লগত বনাম বুলি ভাবিছোঁ। ঘৰৰ লাওৰ সোৱাদেই সুকীয়া নহয়নে বাৰু? আৰু লাওটো যে ইমান ধুনীয়া কোমলীয়া, খাবলৈ মজা হ'ব মাছৰ তৰকাৰীৰ লগত। এইদৰে দুফাল কৰি ল'লোঁ। ডাঙৰ ফাল মই টুকুৰা কৰি লৈছোঁ, সৰু ফাল থৈ দিম। এইদৰে বাকলিখিনি গুচাই লৈছোঁ। বাকলিখিনি পেলাই নিদিওঁ, আকৌ আলুৰ সৈতে মিহি মিহিকৈ কাটি ভাজি খাম। আপোনালোকেও খাই চাগে তেনেকৈ, বৰ ভাল লাগে খাবলৈ। লাওখিনি মিহি মিহিকৈ কাটি ল'লোঁ। আনফালে আকৌ মাছখিনি ভজা হওঁতে তেলতে দিছোঁ গোটা জিৰা কেইটামান, শুকান জলকীয়া এটা মিহিকৈ কাটি লোৱা, পিঁয়াজ দিলোঁ, ৰঙচুৱাকৈ ভাজি লৈছোঁ। মন কৰিলে আপোনালোকে আদা নহৰু দিব পাৰে, কিন্তু লাও কোমলীয়া ঘৰৰে লাও যেতিয়া একো নিদিলেও খাবলৈ ভাল লাগে। এয়া জোখমতে হালধি দি লাওখিনি বহাই দিছোঁ। লাওৰ আঞ্জাত এনেও বেছি মছলা দিবই নালাগে। পাঁচফোৰণ, পিঁয়াজ, জলকীয়া তেনেকৈ দিলেই খাবলৈ ভাল লাগে। সোৱাদ অনুযায়ী নিমখো দিলোঁ। ভালদৰে এইখিনি লৰাই দিম, কিন্তু ভালদৰে লৰাব পৰা নাযাব, কেৰাহীখন ভৰ্তি হৈ গৈছে। অকণমান ভাল এনেকৈ লৰাই লৈছোঁ। ঢাকনিখন লগাই থৈ দিছোঁ। সিজিলে অকণমান কমি গ'লে ভালদৰে লৰাই দিম। এয়া মাজতে এবাৰ আকৌ লৰাই লৈছোঁ। ঘৰৰ লাও যে সিজিয়ে যাব পটককৈ, বেছি টাইম নালাগে। ঢাকনিখন লগাই থৈ দিলোঁ। আনফালে আকৌ আন এখন কেৰাহীত তেল গৰম হৈ আছিল, তাতে বেঙেনাকে পিছোঁ ভাজি লৈছোঁ। বহুত দিন হ'ল বেঙেনা ভাজি খোৱা নাই। এতিয়াৰ বেঙেনা সিমান এটা ভাল নালাগে খাবলৈ। ঠাণ্ডাৰ দিনৰ বেঙেনাৰ জুতি ল'ব আৰু ভাজি বা পুৰি যেনেকৈ হ'লেও খাবলৈ ভাল লাগে। নতুন গছৰ বেঙেনাৰ সোৱাদেই সুকীয়া নহয়নে বাৰু? এইদৰে বেঙেনাখিনিও ভাজি লৈছোঁ। ঢাকনিখন লগাই সিজিবৰ কাৰণে ৰাখি থৈ দিছিলোঁ। বেঙেনাখিনি ভজা হওঁতেই ৰখি যোৱা তেলখিনি দিলোঁ। এটা পিঁয়াজ, এটা দিছোঁ জলকীয়া, জোখমতে হালধি দিলোঁ। অকণমান ভাজি লৈছোঁ এইখিনি। জোখমতে হালধি দিলোঁ। লেচেৰা অলপ কাটি ৰাখিছিলোঁ, সেইখিনি বহাই দিলোঁ। লেচেৰাখিনি ফ্ৰিজত থওঁতে লেৰেলীয়া গৈছে। বজাৰৰ পৰা অনা বস্তু যে বেছি দিন ৰাখিবই নোৱাৰি ফ্ৰিজত, লেৰেলি যায়। এইদৰে কাটি মই পানীত অকণমান নিমখ দি তিয়াই ৰাখিছিলোঁ। অকণমান ভাল হৈছে, ভাজিব পৰা গৈছে। আৰু কেতিয়াবা লেৰেলি গ'লেও আপোনালোকে পানীত অকণমান নিমখ দি থৈ দিবচোন, ভাল হয়, অকণমান তাজা হয়। এইখিনি সোৱাদ অনুযায়ী নিমখ দি ঢাকনিখন লগাই সিজিবৰ কাৰণে ৰাখি থৈ দিলোঁ। আনফালে আকৌ লাও তৰকাৰীখনো মই বিলাহী দি দিলোঁ। মাজতে দেখুওৱা নহ'ল চাগে বিলাহী দিয়া। বিলাহীখিনিও দিলোঁ। এটা বিলাহী দিছোঁ। কণ বিলাহী দিলে বেছি ভাল লাগে লাওৰ আঞ্জাত, কিন্তু কণ বিলাহীটো এতিয়া পোৱা নাযায়। 3টা দিছোঁ মই কেঁচা জলকীয়া। তেলত মই আজি জলকীয়া দিয়া নাছিলোঁ, শুকান জলকীয়া দিছিলোঁ। এয়া দেখিছেনে, লাওখিনি বৰ ধুনীয়াকৈ সিজি গৈছে। আনফালে আকৌ মই গৰম পানী বহাই থৈ দিছোঁ। অকণমান দিম গৰম পানী, কাৰণ আজি দাইল বনোৱা নাই, মাছৰ তৰকাৰীৰে ভাতৰ জুতি ল'ম। এইফালে মাছকেইপিচো বহাই দিছোঁ। খাবলৈ যে ইমান সোৱাদ হৈছিল আজি মাছৰ তৰকাৰীখন। আপোনালোকে যদি লাও বিলাহীৰ সৈতে মাছৰ তৰকাৰীখনৰ জুতি লোৱা নাই, এবাৰ লৈ চাবচোন। বহুতে চাগে লৈছেও। যিসকলে লোৱা নাই এবাৰ লৈ চাব, বৰ সোৱাদ হয় খাবলৈ। আৰু ঘৰৰ লাও হ'লেতো ক'বই নালাগে, গছৰ পৰা ছিঙি আনিয়ে বনাই খোৱাৰ মজাই সুকীয়া। এইফালে মই অকণমান দিলোঁ মান ধনিয়াৰ পাত। মান ধনিয়াৰ পাতটো দিলে আকৌ ধুনীয়া গোন্ধ এটা ওলায়। এইফালে মোৰ মাছৰ তৰকাৰী হৈয়ে গৈছে, নমাই থ'ব পৰা হৈছে। বহুত বেছি জোলো কৰা নাই। এয়া গেছ অফ, মোৰ মাছৰ তৰকাৰী হৈ গ'ল। সেইখন কেৰাহীয়ে আকৌ ভালদৰে ধুই তেল গৰম হৈ আছিল, তাত দিলোঁ শুকান জলকীয়া 2টা, পাঁচফোৰণ অলপ দিলোঁ। এতিয়া দিছোঁ মিহিকৈ কাটি লোৱা পিঁয়াজ। মই যে কৈছিলোঁ লাওৰ বাকলিখিনি, সেইখিনি মিহি মিহিকৈ কাটি লৈছোঁ। তাৰ লগত এটা আলু দিছোঁ, সেইখিনি ভাজি ল'ম। খাবলৈ যে কি টেষ্টি হয় সেইখিনি। জোখমতে দিলোঁ হালধি। এতিয়া লাওৰ বাকলি আৰু আলুখিনি বহাই দিছোঁ।
সোৱাদ অনুযায়ী নিমখ দিলোঁ এইখিনি ভালদৰে লৰাই চৰাই লৈছোঁ এনেকৈ মোৰ ভাজিখনো হৈয়ে যাব ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ধন্যবাদ